হেল্ল' এভৰিৱান, মই অন্তি মিনি ব্লগলৈ আপোনাৰ সকলোকে কৈছে। দুপৰীয়া যে ভাত খাব লৈছোঁ, এইপিনে আলু পিটিকা হৈ গ'ল, এইপিনে টেঙা পেলেঙা আৰু কচুৰ টেঙা দালি আছিলে। তাৰপিছত এইপিনে ভাজি এটা আছিলে, তো হেৰি ভাজি হৈ গ'ল, লাই বাকলি আলু ভাজি। এইপিনে ৰাতি চব্জি অকণ আছিলে, এতিয়া ভাতটো খাওঁ দেই। টেঙা দালিটো যিহেতু গৰমত খাবলৈ ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে, টেষ্টি একেবাৰে। ভাতটো খাওঁ দেই। আপোনালোকে দুপৰীয়া ভাত খালে নাই কমেণ্ট এটা কৰি জনাবচোন। আৰু মই ভাত খোৱা সময়ৰ ভিডিঅ' কেনেকৈ লাগে বাৰু। সদায় যিহেতু মই ভাত খাই ভিডিঅ' দিওঁ, আৰু মই ভাত খাই খুব ভাল পাওঁ, সেইটো কাৰণে আপোনালোকক ভাত খোৱা ভিডিঅ'ই প্ৰায়ভাগ দিওঁ। আলু পিটিকাটো খাবলৈ বৰ ধুনীয়া হৈছিলে। এইপিনে ভাজি, এইটো হেৰি লাই বাকলি আৰু আলু ভাজি আপোনালোকে খাই নাই বাৰু। আমাৰ বনাই থাকে, লাও আনিলে বাকলিটো পেলাই নিদিয়ে। আপোনালোকে খাবচোন, এনেকৈ লাই বাকলি আলু ভাজি বনাই বহুত ধুনীয়া হয় খাবলৈ কিন্তু দেই। মই কিন্তু খাই বিৰাট ভাল পাওঁ। মায়ে যিহেতু বনাইছিলে লাই বাকলি আলু ভাজি, এইপিনে আলু পিটিকা, আৰু এইপিনে টেঙা দালি, কচু আৰু পেলেঙৰ দালি খাব আৰু দেই। মই এতিয়া একে বহুতে খাই ভাল পাওঁ দেই।